হাই বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মই এটা ৰেচিপি লৈ আহিছোঁ আৰু এইটো হৈছে গাজৰৰ ৰেচিপি, গাজৰৰ লাড়ু। আৰু ধুনীয়াকৈ মই এইখিনি ৰুকি ল'লোঁ ভালদৰে। তাৰ পাছতে মই এইখিনি গাজৰখিনি ভালদৰে এখন চচপেন বহাই দিব লাগিব। ইয়াৰ চচপেনখন মই বহাই দিলোঁ আৰু তাৰ পাছতে মই দি দিছোঁ ডাঙৰ চামুচেৰে 2 চামুচ ঘি। আৰু ঘিটো বেছি হ'লে খাবলৈ বহুত বেছি টেষ্টি হয় আৰু সেইকাৰণে মই ঘিটো অকণমান বেছি পৰিমাণতে দি দিছোঁ। তাৰ পাছত আপোনালোকে যেতিয়া এইখিনি ঘি ভালদৰে মিহল হৈ যাব, থোপা ওলাব ধৰিব, তেতিয়া আপুনি গাজৰখিনি দি দিব আপোনালোকে আৰু গাজৰখিনি দি এনেদৰে ভালদৰে লৰাই থাকিব লাগিব। এতিয়া মই ইয়াতে দি দিছোঁ কেইটামান ইলাইচি আৰু এনেদৰে ভালকৈ ঢালি লৈ পেলাই তাতে দি দিব ধুনীয়াকৈ যাতে গোন্ধটো আহে। তাৰ কাৰণে মই প্ৰথমে দি দিছোঁ ইলাইচিখিনি আৰু এতিয়া ভালদৰে লৰাই আছোঁ। এতিয়া ইয়াতে দি দিব লাগিব চেনি। মই চাহখোৱা কাপেৰে 2 কাপ চেনি দিছোঁ ইয়াতে আৰু আপোনালোকে নিজৰ ইচ্ছা অনুসৰি দিব পাৰে। হয়তো কিছুমানে চেনিটো কম খায়, কিছুমানে বেছি খায়। এইখিনি হৈছে সাধাৰণতে খাব পৰা আৰু ধুনীয়াকৈ এইখিনি লাৰি থাকিব লাগিব যাতে চেনিৰ পৰা চেনিৰ ৰসখিনি ভিতৰত সোমাই যায়। তাৰ কাৰণে এয়া মই লৈ লৈছোঁ ডাঙৰ চামুচেৰে 2 চামুচ গাখীৰ আৰু গাখীৰ দিলে ইয়াৰ সোৱাদটো অলপ বেছি বেলেগ আহে আৰু সেইকাৰণে গাখীৰটো ইউজ কৰিব লাগে, পাউডাৰ গাখীৰ। আপোনালোকে এনেদৰে মিহলাই ল'ব। এতিয়া মই ইয়াতে গাখীৰখিনি ধুনীয়াকৈ ঢালি দিলোঁ আৰু এতিয়া ভালদৰে লৰাই থাকিব লাগিব সেইখিনি। এনেদৰে আপোনালোকে লৰাই থাকিব 20 মিনিটমান আৰু বহুত সময় লাগি যায়, কিন্তু বহুত খাবলৈকে ভাল হয়। আৰু এয়া মই কেইটামান ড্ৰাই ফ্ৰুটছ লৈ লৈছোঁ। আপোনালোকে যোনে যি ভাল পায় সেই দিব পাৰে আৰু মোৰ হাতত এইকেইটাই আছিল, বেছি নাছিল আৰু সেইকাৰণে মই এইকেইটাই দি দিলোঁ। কাজু কেইটামান আৰু খিচমিচ কেইটামান সৰু সৰুকৈ ইয়াতে দি দিলোঁ আৰু এতিয়া এইখিনিৰ পৰা পানী ওলাব ধৰিছে। এয়া গাজৰৰ পানী আৰু চেনিৰ পানীখিনি ধুনীয়াকৈ মিক্স হৈ যাব দিব লাগিব। এয়া প্ৰায় হৈয়ে গৈছে আৰু মই 10 মিনিটমান পকাই থাকিব লাগিব এইখিনি। প্ৰায় হৈয়ে গ'ল। এতিয়া ধুনীয়াকৈ মই এটা কাঁচৰ বাতিত উলিয়াই লৈছোঁ গোটেইখিনি আৰু এয়া হৈছে সম্পূৰ্ণ মিশ্ৰণখিনি। আৰু এতিয়া মই এনেদৰে টিপি চাই লৈছোঁ যাতে মিশ্ৰণখিনি লগ হৈ যায় আৰু এতিয়া মই আহি গ'লোঁ লাড়ু বনাবৰ কাৰণে। ধুনীয়াকৈ মোৰ হৈ গৈছে আৰু এনেকৈ টিপি চালে যদি লাগি ধৰে তেতিয়াহ'লে মিশ্ৰণখিনি প্ৰস্তুত হৈছে লাড়ু বনাবৰ বাবে আৰু সেইকাৰণে মোৰো হৈ গ'ল। এতিয়া মই লাড়ু বনাই আছোঁ। আৰু এই ৰেচিপিটো বহুত বেছি খাবলৈ টেষ্টি হয়। আপোনালোক সকলোৱে এই গাজৰৰ লাড়ুটো বনাই চাবচোন, বহুত বেছি ভাল লাগে খাবলৈ। আৰু ময়ো বনালোঁ এইবাৰ মাঘৰ বিহুৰ কাৰণে আৰু সেইকাৰণে মই আপোনালোকক ভিডিঅ'টো দিবলৈ চেষ্টা কৰিছোঁ। নাজানো কিমানখিনি দিব পাৰিছোঁ। আপোনালোকে বনাই চাব আৰু মোক তলত কমেণ্ট বক্সত জনাব বুলি মই আশা ৰাখিছোঁ। আৰু এয়া হৈছে গাজৰৰ লাড়ুখিনি ধুনীয়াকৈ আৰু এতিয়া মই আপোনালোকক দেখাই আছোঁ। এইখিনি হৈছে সম্পূৰ্ণ লাড়ুখিনি আৰু ইয়াৰ ওপৰত মই ভাল দেখিবৰ কাৰণে নাৰিকলৰ গুড়ি ছটিয়াই দিছোঁ আৰু এনেকৈ দিলে অলপমান ভাল দেখি। এয়াই হৈছে আজিৰ ৰেচিপিটো। যদিহে মোৰ ৰেচিপিটো ভাল পাইছে তেতিয়াহ'লে এটা লাইক কৰি দিব, কমেণ্ট কৰি দিব, লগতে এনেকুৱা ভিডিঅ' পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ ভিডিঅ'ৰ পৰা বিদায় মাগিছোঁ। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।